হেল্ল' ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি দাদা মই আৰু টিকলা ভাবিছোঁ অকণমান ফুৰি আহোঁ, কিন্তু আমি ঠাই এতিয়ালৈকে ফিক্স কৰা নাই। আমি গৈ থাকিম আৰু চাওঁ ক'ত যাব পাৰি, কি কৰিব পাৰি। আপোনালোকেও বনি থাকক আমাৰ জাৰ্ণিটোত আৰু চাওঁ আহক আমি ক'ত লাষ্টত যাই পাওঁ। আৰু আমি এনেই গ'লোঁ হয় চিধা, কিন্তু এতিয়া চাদডালাই চলাই থকাৰ কাৰণে আমি যাব লাগিব এনেকৈ ঘূৰি, মানে এনেই দেৰি, তাৰ ওপৰত আৰু দেৰি। ঘূৰা জেগা আছে নে নাই এতিয়া? যাব নালাগে ইমান। হেল্ল' ৰাইজ, আমি যাই আছোঁ বৰ্তমান ঝৰ্ণা চাবৰ কাৰণে, গা ধুবৰ কাৰণে। বহুত গৰম, বহুত গৰম। আমাৰ ড্ৰাইভাৰ টিকলা, আজি আমি তাক ৰেণ্টত লৈছোঁ। তাৰ এইটো চিগনেচাৰ ষ্টেপ। এতিয়া আমি গাড়ীখনক অলপমান পেট্ৰল খুৱাওঁ। ৰবিবাৰ না চবে আহিছে আৰু দীপৰ বিল চাব চবে। ৰাতিপুৱাতে আহিছে চবে, এতিয়া ঘূৰি যাই আছে ঘৰ। যায় আপোনাৰ একোলেণ্ড। একোলেণ্ড পইচা খালি আৰু মই কেতিয়াও যোৱা নাই একোলেণ্ড আৰু নাযাওঁ যা। কোনোবাই ফ্ৰীতে দিলে যাম আৰু। ভূটানৰ গাড়ী বহু বছৰ পুৰণা ইয়ালৈকে পাৰ্কিং আছে একেবাৰে। একোলেণ্ড ফুল বেছি, একোলেণ্ড ফুল নহ'ব বাপৰে বাপ। এইখিনি আৰু অভাৰ নহয়, একোলেণ্ডত ঠাণ্ডা পানী নেদে, তথাপিও মানে মানুহ মানে কি আৰু অলপমান গা ধুবা পাম এই আশা থাকে। ঘৰত দমকলৰ পানী নাই। কিমান 600 নে 700 হৈছে? 800 বাপৰে বাপ। 450 টকা আছিলে, হ'লেও 450 থাকোঁতে আমাৰ কাৰণে এনেকুৱা লাগিছিল যে বহুত পইচা আছিল বুলি। আমি সেইকাৰণেতো অহা নাছিলোঁ ন, বা ইমান পইচা দি যাম না। দাদা তাহঁতে 500 টকা আছিলে না? মই যেতিয়া ক্লাছ 6তে আছিলোঁ, তেতিয়া ক্লাছ 6 বা 5 তেতিয়া 200 টকা নাই। তই 200 টকা দিছিলি? ষ্টাৰ্টিং তাৰমানে 200 টকাৰ পৰাই আছিলে। তাৰপিছত মই যেতিয়া গ'লোঁ তেতিয়ালৈকে হেৰি হ'ল কিমান? 400 টকা। মইতো যোৱাই নাই, সেইটো বেলেগ কথা। কিন্তু হ'লেও ইমান দামী দি, আৰু আজিকালি বোলে অলপমান মানে ডাউনো কৰিছোঁ, ইমান এটা বেছি এক্টিভিটিজো নাই বোলে। 800 টকা ধেমালি নেকি? আৰু কোম্পানীত 10 আছে আৰু বহুত দূৰ দেই বাপৰে বাপ। ইমান দূৰ তই জামে চামে ফচি গৰমত আহি পিনে তই একোলেণ্ডত গা ফ্ৰুটি বেগ খাবা নেকি? নাই নাই, নাখাওঁ নাখাওঁ। গাহৰি নোখোৱা? মানে ননভেজ অলপমান বাদ দিছোঁ। এই গৰমত হা নাই নাই নাই, নাখাওঁ নাখাওঁ নাখাওঁ। এনেই গৰম লাগিছে। গাহৰি খাবি? নাখায়, গৰমত কোনো নাখায়। তই কি ধুই পেলাই চেপিব নোৱাৰা? চব কৈ দিম মই। আৰু আছে কটাৰী, ইয়াতে আছে কটাৰী। ক'ৰ পৰা আহিছে আপোনালোক? লখৰা। অঁ, বেছি দূৰ নহয়। স্কুল বন্ধ এতিয়া। আগৰ পিনে যাওঁ এতিয়া। এখন মানে নেকি গাড়ী আছে, বাপৰে বাপ। গুচি আহিলোঁ সেইকাৰণে। ঠিক আছে, গাহৰি একদম তাৰে পৰা কিনি লৈ আহিছে। লৈ আহিছোঁ পুৰা। মানে আজি খামেই আৰু, কিন্তু গৰমটো বেছি। অলপ বতাহ থাকিলে ধুনীয়া লাগিল হয়, আৰু যদি হেৰি ঝৰ্ণাটোৰ ওচৰত খাব পাৰিলে হয় মজা হ'ল হয়। তাৰমানে হেৰি যে তাতে বহুত মানুহ আছে যে, ভাল নালাগে বেছি। অঁ দিয়ক, আহিছোঁ দিয়ক, বেয়া নাপাব। কপিলিত বোলে বহুত মানুহ, গতিকে আমি এতিয়া গৈ আছোঁ এটা বেলেগ ঝৰ্ণালৈকে, যোনটোত আমি যাম বুলি ভাবিছিলোঁ। কিন্তু তাৰপিছত ভাবিলোঁ যে ওচৰত পাইছোঁ আৰু ইমান গৰম দূৰলৈকে নাযাওঁ, কিন্তু আকৌ সেইটোলৈকে যাব লগা হ'ল। সময়ত মানুহ ৰিটাৰ্ণ হয়, সেইটো সময়ত আমি এণ্টাৰ কৰিম। তেল তেল পাম ইয়াতে। তেল টেনচনটো নাই দে, তেনেহ'লে টেনশ্যন নাই। তেলৰ টেনচনটো নাই। ভালে হওক বেয়াই হওক, তেল আছে আৰু। তেল আছে। ইয়াতে নেটৱৰ্ক পাই চাগে, গম পাইছে না? সেইখিনি সেইখিনি জেগাত চবে মোবাইল লৈ বহি আছে। মই যেনেকৈ আমাৰ পাহাৰৰ ওপৰত মোবাইল লৈ বহি থাকোঁ না, এটা জেগাত নেটৱৰ্ক নাথাকিলে। তক আগ যাতা হে ৱাহ তক হামাৰা হি জমিন হে। মেঘালয়ৰ ছোৱালী চাবি দেই, বিয়া কৰাই ল'ব। আৰু মই ইয়াৰ পৰা এটা ল'ৰা উঠাই লৈ যাম। কিছু কষ্ট হয় চাগে বস্তু অনা নিয়াৰ কাৰণে। ইয়াতে দোকানবিলাকৰ বেছি দাম ল'ব ইয়াতে বস্তু ল'বলৈ। উপায় নাই না, গাড়ীটো নাহে চবচে প্ৰথম কথা। আৰু যেনেকৈ তোৰ আনে ইমান কষ্ট
ঘৰকেইটা ধুনীয়া লা 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 মাই গড গাড়ী সবে কি এই ৱাটাৰফলটোৰ কাৰণে আহিছে পাৰ্কিং কি হ'ল কেইটালৈকে থাকে থাকে ন বাপৰে আমি মানে আজি কেইটাত 12টাত ওলাইছো এতিয়া আহি পাইছো ইমান দূৰ আমি নাৰেংগী মানে এইটো ফলছ না 1 মিটাৰ আগত মেঘালয় হৈ যায় এইটো পাহাৰ দেখা হৈছে মেঘালয় হৈ মেঘালয় পৰি যায় এইটো হালকা সামনে ইখিনি ওপরে পাহাৰৰ পিছফালে গাড়ী পাৰ্কিং 30 rupees আৰু পাৰ পাৰ্চন 10 rupees মানে 30 আমাৰ পৰিব আপোনাৰ 60 rupees তিনিটা কষ্ট কৰি গাড়ী চলোৱাৰ পিছত এতিয়া আহি পাই কেনে লাগি আছে একদম ধুনীয়া তথাপি ৰ'দটো তাকে অলপ মানুহটো কম থাকিলে ভাল আছিলে দেখা পাইছো আরে ভাই ঘামি জামি যি অৱস্থা না মই নাযাওঁ মই একো কাপোৰ অনা নাই আমাৰ হিৰো চুলি ঠিক কৰি আছে ই বোলে পানীত নাযায় পানীত কিয় নাযাওঁ নাইস বাঁহৰ গাজ এইটো কি কয় নাই এইটো কি এইটো কঁঠালৰ গুটি কঁঠালৰ গুটি দেখোন দেই চালা নহয় দূৰৰ পৰা বেলেগ লাগি আছিল আৰু এইটো কলৰ চিপছ পুৰা একদম তেজপাত দেখা হৈছে নে নেমু চৰবত দিনৰ প্ৰথম আহাৰ এই পকৰা লিয়া এই नहीं पकड़ा अब पकड़ लिया मैंने तुमको पकड़ लिया अभी हम जाएगा घर हो गया हमारा এতিয়া আমি ঘৰ যাম আমাৰ হৈ গ'ল বাই বাই 5:30 বাজু হৈ গৈছে এতিয়া যদি ইয়াতে থাকোঁ আৰু আমাৰ অৱস্থা বেয়া হৈ যাব এতিয়া যাওঁ সোনকালে ওলাওঁ আৰু খাবলগীয়া আছে বাই বাই খালো তুমি খালো অকণ বোলো ফটো সেশ্যন কৰোঁ তাৰ কাৰণে অকণমান ৰখিলোঁ আৰু টিকলাই আমাক ফটো উঠাই দিব অকণমান তই গৈ আছা মই দেখা নাই ইফালে এই ল'ৰাটোক মই মানি গৈছোঁ মৰ্ণিং একো খাই পিনে অহা নাই আৰু এতিয়া 6টা বাজি গ'ল এক নিবালা भी मुंह में नहीं गया उसका इन्हीं অকণমান কি কয় এইটো কি খাইছিলোঁ আমি বন নামতে বন খাইছিল চলটো সেইখনি দি চলি আছে কি এনাৰ্জি হ'ব লাগিব মই ৰাতিপুৱা ভাত খাইছোঁ পুৰা ভাত দবাইছোঁ তিতা কেৰেলা আলু ভাজি গাখীৰ ভাত ফাইনেলি আমি জালুকবাৰী এণ্টাৰ কৰিলোঁ কেইটা বাজিল এতিয়া 7:29 ইমান টাইম জামত ফচি পিনে এতিয়াহে এণ্টাৰ কৰিলোঁ তোৰ এলটোৱে ডিষ্টাৰ্ব দিয়ে দে এলটো ভিডিঅ'ত আহি থাকিলে ভাল নালাগে আৰু লেজেণ্ডাৰী মালিগাঁও যাম ফচি থাক ইয়াতে আজি যামেই যাম খালি যামেই যাম আৰু ভোকতে মাথা বিষতে চালা ক'ত যা নেকি বাই 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 আমি যাই থাকোঁতে ন
দে মামাই কৈছিল দেখোন কোন কিবা আহিছিল আপুনি যে ৰখাই থৈছে এনেকৈ পাব্লিকক হেৰাচমেণ্ট কৰিছে এটা মিম বনোৱা নাছিলে হিমন্ত মামাই গাড়ী এখনক মানে সিহঁত যাই থকাৰ কাৰণে গাড়ীবিলাকক মানে ৰখাই থৈ দিছিলে বহুত টাইম হৈ গৈছিলে তো মামাই মানে নামি পিনে কৈছিলে আপোনালোকে কিয় পাব্লিকক হেৰাচমেণ্ট দিছে কোন এনেকুৱা আহিছে যাৰ কাৰণে আপোনালোকে এনেকুৱা কৰিব লাগিছে চব একে সমান এনেকুৱা টাইপৰ কিবা এটা মই পাহৰিছোঁ হা বাছ এনেকুৱা ৰাজনীতি কিন্তু মই তাৰে পিছত বহুত দিন পাইছোঁ এনেকুৱা এই সিদিনাখনেও কামাখ্যাত দাদাই পৰীক্ষা দিব যোৱাৰ দিনাখনে যে লেট হ'ল যে কিহৰ কাৰণে লেট হ'ল এই হেৰি ইনকাম টেক্সৰ যে কিবা এক্সাম যে আছিল সেইকাৰণে কাৰণ কোনোবা মন্ত্ৰী আহিছিল হেৰি চাবা কামাখ্যা চাবৰ কাৰণে আহিছিল যাওঁ না দাদা অ' দাদা যাওঁ দিয়ক গাড়ী নাই যাব দিয়ক দে আমি যাওঁ মানে আগৰ জামখিনি ক্লিয়াৰ হ'লিও ক্লিয়াৰ কৰি দিয়ে সেইকাৰণে খানাৰ কাৰণে ৰখি আছোঁ 8:30 বাজি গ'ল নো খানা इसके पापा कॉल किए जा रहे हैं आ रहे यार बहुत जल्दी गुस्सा जस्ट আমার খানা আহিলে বাবা রে বাবা এটাহে খানা আহিল এটা খাম আমি ঘৰ যাই পেলাই 10টা বাজিব খাই লগ পাই আন্ধাৰ একেবাৰে চকুতে চাট মাৰি ধৰে তে গাইজ আজিলৈ ৰাখিছোঁ বাই বাই গুড নাইট একদম ভাগৰত অৱস্থা কাহিল হৈ গৈছে এতিয়া ঘৰ যাই শুব লাগে বিচনাখন লাগে বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে টাটা